উপস্থিত আমার সাংবাদিক বন্ধুসকল, লগতে আমার ইয়াত উপস্থিত আমি আজি 9টাকে সংগঠন ইয়াত একত্রিত হওয়ার কারণ আপনালোকে হয়তো এতিয়ালৈকে গম পাইছে। কারণ এই বিটিসি অঞ্চলত আজি আমি আগৰে পৰা শংকিত আছিলোঁ যে বিটিচিত কিবা এটা না কিবা এটা হ'ব, কিন্তু আজি 25 তাৰিখ জানুৱাৰীৰ 25 তাৰিখত যেটো এটা অৰ্ডাৰ আমি পাইছিলোঁ, সেই অৰ্ডাৰ আমাৰ প্ৰতিটো চাৰ্কেল অফিচত বিটিচি ছেক্ৰেটাৰিয়েটৰ পৰা প্ৰতিটো চাৰ্কেল অফিচত সেই অৰ্ডাৰখিনি গৈছিল উচ্ছেদৰ কাৰণে। কিন্তু আমি দুখৰ বিষয় যে আমাৰ যে বিটিচিৰ CEM তেওঁ নিজে নাজানে যে কেনেকৈ এই বস্তুটো হ'ল। গতিকে আমি আজি আমার বিটিসির CEM তথা আমার অসমৰ মুখ্যমন্ত্রী, ভারতবর্ষৰ আমার প্রধানমন্ত্রী সকলকে লৈ আমি স্মারকপত্র এখন দি আছোঁ যে আমি এই অঞ্চলত বসবাস কৰা প্রথমে আমার সতীর্থ বন্ধুসকলে কৈছে যে 1947 চনৰ পিছত 1947 চনৰ পিছত আমার এই অঞ্চলত জরিপ হোৱা নাই। আৰু আমি দেখা পাইছোঁ আমার এই চৰকাৰখনে 2000, 4000, 5000কে মানুহক মানে পাট্টা বিতরণ কৰি আছে। একফালে পাট্টা বিতরণ হ'ব, একফালে উচ্ছেদ হ'ব। এইটো এটা কি নিয়ম হয়? আপোনালোকে এটা কাম কৰক, আমাৰ এইখন অঞ্চলক আগত জরিপ হোক, জরিপৰ ব্যৱস্থা কৰি মানুহবিলাকক পাট্টা বিতৰণ কৰক, তাৰপিছত উচ্ছেদৰ কথা চিন্তা কৰিব। উচ্ছেদ কৰাৰ আগত এটা বস্তু চিন্তা কৰিব চৰকাৰখনে আমি চবেই বনাইছোঁ। উচ্ছেদ হোৱাৰ আগত সেই উচ্ছেদ হোৱা মানুহবিলাকক আপোনালোকে ক'ত ৰাখিবলৈ বিচাৰিছে? আপোনালোকে উচ্ছেদ হোৱা মানুহবিলাকৰ জাগা ক'ত দিব, কেনেকৈ দিব, সেই বস্তুটো আগত ক্লিয়াৰিফিকেশ্যন হ'ব লাগিব আমাৰ মানুহৰ ভিতৰত। কাৰণ আমি এই অঞ্চলৰ মানুহ শংকিত হৈ আছোঁ। আমি আজি মানে সকলো জাতীয় দল সংগঠন একত্ৰিত হৈছোঁ। যদি এনেকুৱা ধৰণৰ যদি কাৰ্যপন্থা হাতত লয় চৰকাৰখনে, আমি কিন্তু যৌথভাৱে সকলো জাতীয় সংগঠন একেলগে হৈ আমি ইয়াৰ এগেইনষ্টত আন্দোলন কৰিম। আমি হাইকোৰ্টক আমি সন্মান জনাইছোঁ, সন্মানীয় আমাৰ হাইকোৰ্টক আমি সন্মান জনাওঁ। কিন্তু আমাৰ চৰকাৰখনে কৈ আছে, আমি মিডিয়া মাধ্যমত পাইছোঁ, চৰকাৰখনে কৈ আছে যে আমি উচ্ছেদ হ'বলৈ নিদিওঁ। কিন্তু আমি এটা কথা স্পষ্ট কৰি জনাবলৈ বিচাৰি আছোঁ যে উচ্ছেদ হ'বলৈ যদি আপোনালোকে নিদিয়ে, আপোনালোকে বিটিচিৰ এছেম্বলিত প্ৰস্তাৱ আনি আপোনালোকে সেই অৰ্ডাৰৰ এগেইনষ্টত ফাইট কৰক কোৰ্টত। তেনেহ'লে আমি ভাবিম আপোনালোকে এই BTR চুক্তিখনৰ মাজেদি আমাক সুৰক্ষিত কৰিব বুলি আমি বিশ্বাস কৰিম। কিন্তু মুখেদি ক'লে, আজি মুখেদি ক'ব, কালি আকৌ ইলেকশ্যনৰ পিছত, ইলেকশ্যন শেষ হোৱাৰ পিছত আকৌ উচ্ছেদ আৰম্ভ হ'ব। গতিকে আমাৰ আগত আপোনালোকে এই উচ্ছেদৰ সমস্যাখিনি সমাধান কৰক। যদি সমাধান নহয় তেনেহ'লে আমি কিন্তু সকলো জাতীয় সংগঠন ইয়াত বসবাস কৰা, আজি বহুতে আহিব পৰা নাই, কিন্তু আমি 9টাকে সংগঠন ইয়াত আহিছোঁ। আগামী দিনত আমি সকলো সংগঠনক একত্ৰিত কৰি লৈ আমি ইয়াৰ এগেইনষ্টত কিন্তু লৰিম। এইটোৰ একদম কিন্তু খাটাং। সকলো মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুলৈ আমাৰ আকাশৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো পোনপ্ৰথমতে হ'ল যে যিটো জানুৱাৰীৰ 25 তাৰিখে আমি অৰ্ডাৰ পালোঁ যে বিটিচিত নহয় বেল ব্লক এৰিয়াত থকা যিখিনি আমাৰ মানুহ আছে সেই মানুহখিনিক উচ্ছেদ কৰিব বুলি। তো আমি এই সাংবাদিকৰ জৰিয়তে আজি অসম গভৰ্ণমেণ্ট আৰু BTC গভৰ্ণমেণ্টক আমি ক'ব বিচাৰোঁ যে যদি এনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ আছে সেইটো ইমিডিয়েটলি বস্তুটো নাকচ কৰিব লাগে, যেনে কোনো ধৰণৰ উচ্ছেদ অভিযান নহয়। কিয়নো ইয়াত থকা যিখিনি মানুহ আছে বহুদিনৰ পৰা ইয়াতে বসবাস কৰা মানুহ, কোনো বাংলাদেশৰ পৰা উঠি অহা মানুহ নহয়। তো ইমিডিয়েটলি অলপ আগতে যিটো কৈ গ'ল আমাৰ বেংগলী ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট চাহেব যে BTCত প্ৰস্তাৱ আনিব লাগে এটা, যে কোনো ধৰণৰ যাতে উচ্ছেদ অভিযান নহয়। আৰু যদি উচ্ছেদ কৰিব লগা হয় তেনেহ'লে পোনপ্ৰথমতে আমাৰ গোটেই মানুহখিনিক ইয়াৰ ক'ত বাস কৰিব, উচ্ছেদ কৰাৰ পিছত ক'ত থাকিব, এই বস্তুখিনি প্ৰি প্লেনটো ঠিক কৰি তাৰপিছত উচ্ছেদ অভিযান কৰক। আৰু উচ্ছেদ অভিযান কৰাৰ আগতে গোটেই সংগঠন যিখিনি আছে সকলোৰে লগত যেন আলোচনা এটা হয়। যোনটো অৰ্ডাৰ ইতিমধ্যে আমি পাইছোঁ, প্ৰথমতে যিজন বৰ্তমানৰ চিফ তেখেতে স্পষ্টকৈ ক'ব পৰা নাই যে এই অৰ্ডাৰটো ক'ৰ পৰা আহিছে। এখন চৰকাৰ এজন চিফে চলাই আছে, কিন্তু সেই চৰকাৰখনৰ এজন বিষয়ববীয়াই এটা অৰ্ডাৰ পাছ কৰি দিব, তাৰপিছত তেওঁ গম নোপোৱা কোনো কথা কাৰণ থাকিবই নোৱাৰে। গতিকে আমি আজিৰ এই সংবাদমেলৰ যোগেদিয়ে বৰ্তমানৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আমি পদত্যাগ বিচাৰিছোঁ। কাৰণ তেওঁ এজন চিফ হৈ থাকি কোনো কাৰণতে তেওঁৰ যি প্ৰশাসনিক বিষয়া আছে তেওঁলোকে যিকোনো কাম কৰি যাব, এইটো আমি কেতিয়াও মানি নলওঁ। গতিকে আমি অতি শীঘ্ৰে পদত্যাগ বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া। আৰু দ্বিতীয় কথাটো হ'ল এই যিখন অৰ্ডাৰ 25 তাৰিখৰ যিখন অৰ্ডাৰ, এই অৰ্ডাৰখন যদি 7 দিনৰ ভিতৰত তেওঁলোকে যদি বন্ধ কৰি নিদিয়ে, তেতিয়াহ'লে আগন্তুক দিনত BTC অঞ্চলৰ লগতে সমগ্ৰ অসমত যে ভয়াৱহ এক গণতান্ত্ৰিক আন্দোলন হ'ব, এইটো কথা স্পষ্ট। আমি BTR চুক্তিখনৰ পৰা আমি প্ৰথমতে আমি কৈছিলোঁ যে 7.2 যিটো আছে ভূমি অধিকাৰ, এই অধিকাৰক লৈ ৰাইজ শংকিত হৈ আছে।
গতিকে এটা অঞ্চলত এখন চুক্তি হ'ব গৈ আছে আৰু সেই অঞ্চলত বসবাস কৰা আন আন জাতি জনগোষ্ঠীক একাষৰীয়া কৰি ৰাখি কেৱল কিছুমান ব্যক্তিৰ লৈকত আলোচনা কৰিহে সেইখন চুক্তি কৰা হৈছে। তাৰ কাৰণে আমি কৈছিলোঁ যে এই চুক্তিখন যেতিয়া গৃহীত হ'ল, সেই চুক্তিখন গৃহীত হোৱাৰ আগে আগে কিন্তু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আলাপ আলোচনা কৰাৰ প্ৰয়োজন আছিল। আজি যেনেকৈ BTADত উচ্ছেদ কৰিব ওলাইছে, আমি কৈছোঁ যে অবৈধ বেদখলকাৰী যিসকল আছে তেওঁলোক উচ্ছেদ হ'ব লাগিব, কিন্তু তেওঁলোকে এইটো কথা স্পষ্ট কৰিব লাগিব যে কোনবোৰ অবৈধ বেদখল আছে আৰু কোনবোৰক তেওঁলোকে চিনাক্তকৰণ কৰিলে। কাৰণ আজিৰ তাৰিখলৈকে এই অঞ্চলত কোনো ধৰণৰ জৰীপেই হোৱা নাই, গতিকে জৰীপ নোহোৱাকৈ কেনেকৈ বেদখল মুক্ত কৰিব, এই কথাবোৰ আমি চৰকাৰখনক আহ্বান জনাইছোঁ। আৰু তৃতীয় কথা হ'ল যে BTR চুক্তিখনক লৈ আমি বৰ্তমান কথা ক'ব অহা নাই, আমি বৰ্তমান আহিছোঁ যে BTADত যিটো ভূমি সংক্ৰান্তত উচ্ছেদক লৈ যিসমূহ তেওঁলোকে ইতিমধ্যে হাইকোৰ্টৰ পৰা নিৰ্দেশ অহাটো তেওঁলোকে আমাৰ আগত অৱগত কৰিছে, এই কথাখিনিকে আমি আজি ক'বৰ কাৰণে ইয়াত বহিছোঁ। আৰু আমি পুনৰবাৰ দোহাৰিছোঁ যে এক সপ্তাহৰ ভিতৰত যদি চৰকাৰখনে BTC চৰকাৰ আৰু যদি অসম চৰকাৰখনে যদি এই যিখন ষ্টে তেওঁলোকে যদি নকৰে এই বিলখনত, তেতিয়াহ'লে কিন্তু আগন্তুক দিনত ভয়াৱহ গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু যদি আমাক যদি তেওঁলোকে প্ৰত্যাহ্বান জনায়, যদি এজনক তেওঁলোকে যদি উচ্ছেদ কৰে, তেতিয়াহ'লে কিন্তু আগন্তুক দিনত অসমত যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব তাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হ'ব অসম চৰকাৰ আৰু BTC চৰকাৰ। আমাৰ সাংবাদিক বন্ধুসকললৈ আমাৰ মাজত আজিৰ এই যৌথ সংবাদমেলত উপস্থিত আক্ৰাছৰ কেন্দ্ৰীয় নেতৃবৰ্গ, অল আছাম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সন্মানীয় মঞ্জু দে, আমাৰ আছাৰ সভাপতি লাৰকা দা, আমাৰ অল আছাম নাথযোগী সন্মিলনৰ সম্পাদক অৰিবন্দ্ৰ নাথ ডাঙৰীয়া, আমাৰ মাজত হিন্দীভাষী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি, আমাৰ অল BTC বেংগলী যুৱ ছাত্ৰ সভাপতি ৰাজীৱ চৰকাৰ, আমাৰ মাজত অল আছাম অল BTC মাইনৰিটি ষ্টুডেণ্টৰ নেতৃবৰ্গ উপস্থিত, আমাৰ সতীৰ্থ বন্ধুসকল। একচুৱেলি আজি আমি বাধ্য হৈছোঁ যে 1947 চনত ভাৰত স্বাধীন হৈছিল, তেতিয়াৰ দিনত জৰীপ যি লেণ্ডৰ যি জৰীপ আছিল, কিন্তু আজি 1947 চনৰ পিছত আজিলৈকে কোনো ধৰণৰ BTCত 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC চুক্তি হৈছিল, আজিলৈকে কোনো ধৰণৰ জৰীপ হোৱা নাই। কিন্তু মাজে সময়ে উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা জাৰি কৰিছে আমি সন্মান জনাইছোঁ, কিন্তু আমাৰ এই BTCত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত থকা জনজাতি যি জনসংখ্যা আছে, এই জনসংখ্যাক মাজে সময়ে যি নিৰ্দেশনা দিয়ে মাজে একটা ভয় ভাৱ দেখুৱাই আছে। আমি প্ৰথমতে সন্মান জনাই আমি এখেতক অনুৰোধ কৰিছোঁ যে যদি আপোনালোকে উচ্ছেদ কৰিব বিচাৰে, প্ৰথমতে আপোনালোকে মাটিৰ পাট্টা দিয়ক। যিসকলে ভূমিহীন মানুহ আছে BTCত থকা ট্ৰাইবেল এণ্ড বেল্ট ব্লকত, এখেতক ভূমিৰ পাট্টা দিয়ক আৰু উচ্ছেদ কৰি এখেতক ক'ত বসবাস দিব সেইখিনি আপোনালোকে আলোচনা কৰক। নহ'লে আমি আজিৰ যি যৌথ সংবাদমেল, সেই যৌথ সংবাদমেলৰ জৰিয়তে আমি ক'ব খুজিছোঁ, যদি ষড়যন্ত্ৰমূলকভাৱে যদি BTCত থকা বিভিন্ন জাতি জনগোষ্ঠীক যদি উচ্ছেদ অভিযান আৰম্ভ কৰে, তেতিয়াহ'লে আমি বহি নাথাকোঁ। আজি আমি এই সংবাদমেলৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী চাহাবক আমি স্মাৰকপত্ৰ দিব বিচাৰিছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱালক আমি স্মাৰকপত্ৰ কোকৰাঝাৰ DC মহোদয়ৰ জৰিয়তে আমি দিব বিচাৰিছোঁ। যদি এই স্মাৰকপত্ৰৰ জৰিয়তে আমাৰ BTCত থকা ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত অজনজাতীয় যিসকলে মানুহ আমি বসতি কৰি আছোঁ, এখেতক যদি ষড়যন্ত্ৰমূলকভাৱে যদি উচ্ছেদ অভিযান কৰে, তেতিয়াহ'লে আমি ইয়াৰ কিছু ভয়ানক আমি আন্দোলন কৰিবলৈ চেষ্টা কৰিম। লগতে আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰীক, যদি এখেতে আমাৰ এই স্মাৰকপত্ৰৰ যদি এখেতে কোনো সঁহাৰি নিদিয়ে, তেতিয়াহ'লে ইয়াৰ পিছত আমি BTCত থকা বিভিন্ন জিলাত আমি আন্দোলন কৰিম, আমি দেশব্যাপী আন্দোলন কৰিম, প্ৰয়োজন সাপেক্ষে আমি দিল্লীত আমি আন্দোলন কৰিম যে আমাৰ যি জৰীপ, এই জৰীপ নোহোৱাকৈ যাতে কোনো ধৰণৰ উচ্ছেদ BTCৰ পৰা নহয়। কাৰণ 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC চুক্তিৰ এটা কথা উল্লেখ আছিল যে BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে BTCবাসী হয়, কিন্তু আজি BTR চুক্তি হোৱাৰ পিছতে আজি উচ্ছেদ অভিযান আৰম্ভ আমি নিৰ্দেশনা পাই আছোঁ। আমাৰ মাজত ভীতিগ্ৰস্ত হৈছে, আমাৰ মনত ভয় খাই আছে যে হয় সঁচা কথা, যদি তেনেকুৱা চৰকাৰৰ যদি তেনেকুৱা নিয়ম নীতি আছে, তেতিয়াহ'লে ঘূৰণীয়া মেজমেল পাতক, বিভিন্ন দল সংগঠনৰ লগত আপোনালোকে আলোচনা কৰক, আলোচনা কৰি কেনেকৈ উচ্ছেদ অভিযান কৰা যায় সেই বিষয়ে আপোনালোকে আলোচনা কৰক। আজি 27 জানুৱাৰীত BTC চুক্তি হৈছিল, আমি সন্মান জনাইছোঁ, আজিও সন্মান জনাওঁ যে আজি BTCত থকা যি নৱগঠিত CM মহোদয়, এই CM মহোদয়ে এটা কথা উল্লেখ কৰিছে, আজি একেবাৰে চিফ আমি সন্মান জনাইছোঁ যে
টেক্সবুকত আমি এই কথাখিনি পাইছোঁ যে ছেক্ৰেটাৰী মহোদয়ে আমাক জনাইছে আমি বন্ধ কৰিছোঁ। আজি মুখতে ক'লে নহ'ব, আজি কাগজ কলমে আপোনালোকে ইয়াৰ দায়িত্ব লওক যে ইয়াত আপোনালোকে এছেম্বলি আছে, এছেম্বলিত আপোনালোকে উত্থাপন কৰক। আপোনালোকে মুখতি কৈছে যে BTCত আমি কোনো মানুহ উচ্ছেদ নকৰিম, আপোনালোকে মুখতে ক'লে নহ'ব, আপোনালোকে এছেম্বলিত আপোনালোকে প্ৰস্তাৱ পাছ কৰক যে BTCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি যিসকলে জনজাতীয় মানুহ আছোঁ আমি সকলোৱে ইয়াত BTR বাসী বা BTC বাসী। গতিকে মই সকলোকে আহ্বান কৰিছোঁ যাতে আমাৰ এই স্মৰণপত্ৰৰ জৰিয়তে অনাগত দিনত শান্তি সম্প্ৰীতি বজাই ৰাখি BTCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতি আৰু ভাতৃত্ববোধেৰে যাতে বসতি কৰে তাৰ কামনা আমি কৰিছোঁ। ধন্যবাদ।